নমস্কাৰ দাপোনৰ সমূহ দৰ্শক স্বাগতম জনাই দাপোনৰ আপোন মানুহৰ এটা নতুন খণ্ডৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই ৰঞ্জন প্ৰিয় দৰ্শক আজি আমি অসমীয়া চলচ্চিত্ৰৰ মঞ্চ জগতৰ এনেগৰাকী শিল্পীক আমন্ত্ৰণ জনাই আনিছো যিগৰাকী শিল্পীৰ অভিনয়ে অসমীয়া চলচ্চিত্ৰ জগতত নিৰ্মাণ কৰিছে এক বিশাল সোধ সেইগৰাকী মহময় জনপ্ৰিয় অভিনেত্ৰী হৈছে আমাৰ সকলোৰে মৰমৰ বৰষাৰণী বিষয়া প্ৰিয় দৰ্শক আহকচোন পুনে পুনে শিল্পীগৰাকীৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিওঁ নমস্কাৰ নমস্কাৰ মোৰ যদি ভুল হোৱা নাই দাপোনৰ যোগেদি আপুনি প্ৰথম কেমেৰাৰ সন্মুখলৈ আহিছে তাৰ পাছত অসমীয়া চলচ্চিত্ৰত আলোড়ন সৃষ্টি কৰা বাণিজ্যিক সফল ছবি যৌৱনা আমনিকৰত আপুনি অভিনয় কৰিছে গতিকে মই জানিব বিচাৰিছোঁ যে কেনেকুৱা অভিজ্ঞতা প্ৰথম যেতিয়া কেমেৰাৰ সন্মুখত অভিনয় কৰিছিলে কেনেকুৱা অভিজ্ঞতা মই তেতিয়া ক্লাছ 7 যেতিয়া দাপোনত অভিনয় কৰিছোঁ আৰু মোৰ দেউতাৰ প্ৰথম প্ৰযোজনা ধাৰাবাহিক তাৰ আগতে সৰগম কৰিছিল অৱশ্যে তাতে মই এংকাৰিং কৰিছিলোঁ মই আৰু বুবলুদা বুলি মোৰ দাদাৰ বন্ধু এজন সিদ্ধাৰ্থ ভট্টাচাৰ্য বুলি তাৰপিছত দাপোনত ভিন ভিন কাহিনীৰ এখন ধাৰাবাহিক আছিল তাৰপিছত এই মই যিটো কাহিনী কৰিছিলোঁ কাহিনীটোৰ নামটো মই পাহৰিলোঁ সেইটোত তাৰ মানে পৰিচালক চাৰুকমল হাজৰিকা আছিল চাৰুদাক এজনী ছোৱালী লাগে বিক্ৰম হাজৰিকাৰ ভনীয়েকৰ চৰিত্ৰত তাৰপিছত দেউতাক ক'লে তেতিয়া চাৰুদাও বম্বেৰ পৰা আহিছে তেনেকৈ চিনি নাপায় সৰু এনেকুৱা ক্লাছ 7-8ত পঢ়া ছোৱালী এজনী লাগে তেতিয়া মায়ে পটককৈ দেউতাক ক'লে আমাৰ মুন্নিয়ে দেখোন কৰিব পাৰে তাৰমানে আচলতে মোৰ মাৰ এতিয়া মই সুধোঁ মাৰ মানে এই অভিনয় হওক নৃত্য হওক এইবিলাকৰ প্ৰতি খুব ধাউতি আছিল আৰু ৰাপ আছিলে কিন্তু আগতে মাৰ সময়ত এবাৰ ছোৱালী ডাঙৰ হোৱাৰ পিছত পুষ্পিতা হোৱাৰ পিছত তেতিয়া তাৰ মানে মেখেলা চাদৰ পিন্ধি থাকিবলৈ দিয়ে বা ইমানকৈ ওলাই ঘূৰি ফুৰিবলৈ বা এই নাচ চাচৰ ক্ষেত্ৰত আৰু ঘৰৰ ডাঙৰ ছোৱালী আছিলে মা সেইবিলাকত অলপ বাধা আহিলে তেতিয়াই হেনো মায়ে খুব ভাবিছিলে আৰু যে মোৰ যদি ছোৱালী হয় মই মোৰ ছোৱালীক কিন্তু চব কৰিবলৈ দিম আৰু মই ভাবোঁ মোৰ যদি কিবা অলপ প্ৰতিভা আছে বা মোৰ দক্ষতা আছে নৃত্যৰ ক্ষেত্ৰত হওক বা অভিনয়ৰ ক্ষেত্ৰত সেয়া হৈছে মোৰ মাৰ সপোন মায়ে দেখা সপোন বা যিখিনি আশা মাৰ থাকি গ'ল কৰিব নোৱাৰিলে সেই আশাখিনিক লৈ চাগে মই জন্ম সেই আশাখিনিৰ প্ৰতিচ্ছবিহে বৰষাৰণী বিষয়া চ' সেই মায়ে তেতিয়া ক'লে যে মুন্নিয়ে কৰিব পাৰে আৰু হয়ো তেতিয়া মই চাৰুদাই ক'লে হ'ব তাই ফিটিং হ'ব একদম চৰিত্ৰটোত তাৰপিছত টেকো দিলোঁ ওৱান শ্বট অ'কে কৰিলোঁ আৰু বিক্ৰম দাও ইমান মনত পৰে মোক যথেষ্ট মৰম কৰিছিলে খুব ভাল এক্টৰ আছিল বহুত ভাল এক্টৰ বহুত কাম কৰিছোঁ একেলগে যিকেইটা কাম কৰিছোঁ উজনি দুজনী গাভৰু ভালেই হৈছিলে মোক যথেষ্ট গাইড কৰিছিলে তেনেকৈ আৰম্ভ হ'ল মোৰ যাত্ৰা নিশ্চিতভাৱে আচলতে খুবেই সুন্দৰ আৰু তাৰপিছত আপোনাৰ এক বৰ্ণিল যাত্ৰা